আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ধনী খেলুৱৈ কোনজন? যদি নাজানে আহক আমি এই ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী টপ 5 জন খেলুৱৈৰ বিষয়ে। পঞ্চম স্থানত আছে ফ্ৰান্সৰ ফুটবলাৰ কেলিয়ান এমবাপে, যাৰ ইনষ্টাগ্ৰামত আছে 222 মিলিয়ন ফলোৱাৰ, যিয়ে তেওঁৰ ছচিয়েল মিডিয়াৰ পৰা বছৰি উপাৰ্জন কৰে 170 কোটি টকা। চতুৰ্থ স্থানত আছে আমাৰ সকলোৰে প্ৰিয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি। এখেতৰ ইনষ্টাগ্ৰামত আছে 270 মিলিয়ন ফলোৱাৰ্ছ আৰু কোহলি কেৱল তেওঁৰ ছচিয়েল মিডিয়া এণ্ডৰ্ছমেণ্টৰ জৰিয়তে বছৰি উপাৰ্জন কৰে 245 কোটি টকা। ইয়াৰ উপৰি বিৰাট কোহলি পৃথিৱীৰ ভিতৰতে ক্ৰিকেটাৰৰ তালিকাত সবাতোকৈ প্ৰভাৱশালী ব্যক্তি। তৃতীয় স্থানত আছে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰ জুনিয়ৰ, যাৰ ইনষ্টাগ্ৰামত আছে 229 মিলিয়ন ফলোৱাৰ আৰু তেখেত ছচিয়েল মিডিয়াৰ পৰাই বছৰি উপাৰ্জন কৰে 289 কোটি টকা। দ্বিতীয় স্থানত আছে ফুটবল জগতৰ আন এক তাৰকা ফুটবলাৰ লিঅনেল মেছি, যাৰ ইনষ্টাগ্ৰামত আছে 506 মিলিয়ন ফলোৱাৰ আৰু তেখেত ছচিয়েল মিডিয়া এণ্ডৰ্ছমেণ্টৰ পৰাই বছৰি উপাৰ্জন কৰে 759 কোটি টকা। মেছিয়ে ফিফা ৱৰ্ল্ড কাপ 2022ত আৰ্জেণ্টিনাক চেম্পিয়ন বনোৱাত উল্লেখনীয় ভূমিকা পালন কৰিছিল। প্ৰথম স্থানত আছে ফুটবল জগতৰ যাদুকাৰী সম্ৰাট ক্ৰিষ্টিয়ানো ৰনাল্ডো, যাৰ ফেন ফলোয়িঙৰ তুলনা নহয়। পৃথিৱীৰ প্ৰায় প্ৰত্যেকজন খেলপ্ৰেমীয়ে তেখেতক পছন্দ কৰে আৰু ভাল পায়। তেওঁৰ ইনষ্টাগ্ৰামত আছে 645 মিলিয়ন ফলোৱাৰ আৰু তেওঁ ছচিয়েল মিডিয়াৰ পৰাই বছৰি উপাৰ্জন কৰে 1018 কোটি টকা। তেওঁ পৃথিৱীৰ ভিতৰতে একমাত্ৰ ব্যক্তি যাৰ ছচিয়েল মিডিয়াত 1 বিলিয়নতকৈ অধিক অনুৰাগী আছে।